তথা আমাৰ 33 নং নৰেন চেৰপাং সমষ্টিবাসীক মই ধন্যবাদ দিছোঁ। লগতে মই আজি প্ৰেছ মিট ল'বলগীয়া কাৰণটো হৈছে যোৱাকালি পৰ্টেল লাইভত সুৰেশ তান্ত্ৰীৰ বিষয়ে কিছুমান দেখা পালোঁ। তো দুখ পাইছোঁ, কিছুমান নক'বলগীয়া কথা তেওঁ কৈছে আৰু DK চৌহানক লৈ কিছুমান তেওঁলোকে গেম খেলি আছে। তো DK চৌহান আজি তাৰিখত তেওঁ কোনো চেণ্ট্ৰেলৰ কৰ্মীও নহয় আৰু লগতে আমাৰ প্ৰাইমাৰী তথা বুথৰ সাধাৰণ মেম্বাৰো নহয়। তো আমি ক'ব বিচাৰিছোঁ DK চৌহানে বিভিন্ন মানুহক তেনে গুলীবৰ্ষণৰ কথা কৈছে বোলে আৰু সেইটো আমি নাজানো আৰু ক'ব বিচাৰিছোঁ তেওঁ হয়তো DK চৌহান আৰু সুৰেশ তান্ত্ৰীৰ মাজত তেওঁলোকৰ নিজাভাৱে কিবা থাকিব পাৰে, কিন্তু আমি ক'ব নোৱাৰোঁ। তো আমাৰ তেওঁ কৰ্মী নহয় আৰু তাত আমাক দুখিব নোৱাৰে। আৰু এটা কথা কৈছে সুৰেশ তান্ত্ৰীয়ে SCG চেল্ফ হেল্প গ্ৰুপৰ কথা কৈছে আৰু ইউথবিলাকৰ কথা কৈছে, যুৱক যুৱতীবিলাকৰ। তো চেল্ফ হেল্প গ্ৰুপৰ আমি ইস্তাহাৰতে আমাৰ স্পষ্টকৈ লিখা আছে, আমি লৈছোঁ ৭৫,০০০ নহয়, আমি 1 লাখ দিয়াৰো আমাৰ প্ৰস্তুত। আৰু আমি এইটো দিয়া খাটাং যিহেতু আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত, প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এইটো আমি কৰিম, স্পষ্ট আমি লোৱা হৈছে ইস্তাহাৰত। লগতে আমি ক'ব বিচাৰিছোঁ যুৱক যুৱতীৰ কথা তেওঁ কৈছে, ডকুমেণ্টছ উঠাৰ কথা কৈছে। তো আমি কোনো যুৱক যুৱতীক তেনেকুৱা আমি ডকুমেণ্টছ উঠোৱা নাই। তেওঁ দেখাব নোৱাৰে, প্ৰমাণ সহকাৰে যদি আছে কওক, যদি প্ৰমাণ সহকাৰে দিব নোৱাৰে আমি কিন্তু তেওঁৰ ওপৰত মানহানি দিম, মানহানি কেছ দিম আমি তেওঁৰ ওপৰত, স্পষ্টকৈ কৈছোঁ। আৰু আমি এইটোকো ক'ব বিচাৰিছোঁ আজি সুৰেশ তান্ত্ৰীয়ে কিবা যদি সাধাৰণ যদি পৰিয়ালত যদি কাজিয়া হয় আৰু কোনোবা যদি গুৰু চুৰু কৰে তেওঁ UP বোলে নাম লয়, তো ভাল কথা হোৱা নাই এইটো। তেওঁ এজন আৰু এটা কথা কওঁ, তেওঁ যিবিলাক কাম কৰিলে এই এৰিয়াত, এই সমষ্টিত কোনো ভাল কাম কৰা নাই। য'ত নেকি ডাবল মানে এটা স্কিমে ডাবল ধৰিছে। মই ফৰ এক্সাম্পল মই টাংকি বস্তিৰ ক'ব বিচাৰিছোঁ। টাংকি বস্তি মই ক'ব বিচাৰিছোঁ আপোনাৰ নবীন ডেকাৰ ঘৰ আজি পৰ্যন্ত হোৱা নাই। আজি 14-15 চনতে তেওঁৰ ঘৰ কমপ্লিট বুলি দেখাইছে। মোৰ হাতত মানে তথ্য সহকাৰে মই দেখাব, প্ৰমাণ কৰিব পাৰোঁ। লগতে আৰু মই প্ৰমাণ দিব বিচাৰোঁ 12টা VCDCৰ মোৰ সকলোবোৰ মোৰ হাতত তথ্য আছে, কিন্তু মই এটা VCDCৰে মই মানে প্ৰমাণ দিব বিচাৰিছোঁ য'ত নেকি তেওঁলোকে অনগোয়িং ৱৰ্ক ষ্টেটাছ তেওঁলোকে দেখাইছে, অনগোয়িং কাম দেখাই আছে তেওঁলোকে। তো তেওঁলোকে 9 লাখৰ কাম দেখাই আছে। মই দেখাব বিচাৰিছোঁ ইয়াতে আপোনাৰ চেণ্ট গ্ৰেভেল স্কিম, ৰুট ফ্ৰম গণেশ মন্দিৰ টু পালেং ধিপা বস্তি, 2 নং টেংকি বস্তি, 9 লাখ টকা, 9 লাখ টকা। তাতে তেওঁলোকে আপোনাৰ 18-19ৰ কাম যে জাদা তেওঁলোকে 10 বা 15 টেলাৰ মাটি পেলাইছে, বালি পেলাইছে। আমাৰ নদীৰ কয়লাকাটা নদীৰ মাটি মিক্স আছে, চাওক তেওঁলোকে কি কাম কৰি আছে। আৰু মই ক'ব বিচাৰিছোঁ আপোনাৰ 17-18 স্কিম হয় এইটো, আপোনাৰ এইটোৱে চেণ্ট গ্ৰেভেলে হয়, ৰুট ফ্ৰম কেটলি চাৰ্চ টু মাংগ্ৰা চক, ইয়াতে আপোনাৰ আছে 10 লাখ টকা। ইয়াতো খুব বেছি জাদা যদি তেওঁলোকে 10 ডাম্পাৰ বা 20 ডাম্পাৰমান মাটি পেলাইছে, তাৰ ওপৰত পেলোৱা নাই। আৰু এটা মানে হাস্যকৰ কথা, আপোনাৰ চেণ্ট গ্ৰেভেলে হয় আপোনাৰ কদমগুৰি টু নিয়াৰ লোহিত ডেকা হাউচ, তাৰে তেওঁলোকে 8 লাখ টকা। তেওঁলোকে এইটো মানে কোনো কাম মানে ক্লিয়াৰ হোৱা নাই। আকৌ বৰঞ্চ কি তেওঁলোকে কৈছে ডাবল স্কিম তেওঁলোকে ধৰিছে, CC ব্লকত তেওঁলোকে ধৰিছে আকৌ। তো চাওক, আৰু মই এইখিনি ক'ব বিচাৰিছোঁ আমাৰ ব্লগৰ যিবিলাক বিষয়ববীয়াসকল তেওঁলোকে কি কাম নাচায় নেকি? আজি লোহিত ডেকা তথা তেখেতৰ দেউতা নবীন ডেকাৰ নামত যিটো নেকি আইৱে ঘৰ PMY যি ঘৰ মানে চেংচন হৈছিলে, তেওঁৰ অলৰেডি কমপ্লিট টকা। আৰু সেই ঘৰ নাচাকৈ তেওঁলোকে কেনেকৈ টকাটো মুকলি দিব পাৰে? নিশ্চয় তেওঁলোকৰ পেগ আছে, সেইটোকে মই ক'ব বিচাৰিছোঁ।
জুবিন ডেকা টেংকি বস্তিত 1 নম্বৰ ঘৰটো হৈছে নেকি আপোনালোকে কিন্তু ইয়াৰ ওপৰত আপোনালোকৰ বিহেড ব্যৱস্থা থাকিব লগতে মই সুৰেশতান্তি ক'ব বিচাৰিছোঁ ইয়াই নহয় মই আৰু পৰৱৰ্তী সময়ত আকৌ প্ৰেছ মিট ল'ম গোটেই ননেশ্বৰ ভাঙত আপোনালোকে যিবিলাক ডাবল কাম কৰি আছে মোৰ এতিয়া সময় নাই মই এইটোকে ক'ব বিচাৰিছোঁ আপোনালোকে যিবিলাক নক'বলগীয়া কথা কৈছে এইবিলাক কিন্তু আপোনালোকৰ ভাল হোৱা নাই আৰু আমি ক'ব বিচাৰিছোঁ জি.কে. চৌহান তেওঁ এজন সাংবাদিক হয় আৰু তেওঁ আমাৰ কোনো কৰ্মীও নহয় আৰু তেওঁলোকে BPF-এ কিবা গেম খেলিব খুজিছে নেকি আমি ক'ব নোৱাৰোঁ আৰু লগতে দুজন মানুহৰ ওপৰত তেওঁলোকে কোনটো পাৰ্টিৰ মানুহ হয় আমি ক'ব নোৱাৰোঁ কিন্তু আমাৰ পাৰ্টি তেওঁলোকে নহয় বিপিন চৌহান লগতে বেদভূষণ চৌহান তেওঁলোকে মানে এফআইআৰ দিছে বুলি আমি গম পাইছোঁ কিন্তু তেওঁলোকে আমাৰ মানুহ নহয় তেওঁলোকে UPPLৰ নামৰ লৈ তেওঁলোকে এফআইআৰ দিছে বুলি গম পাইছোঁ তেওঁলোকে আমি স্পষ্ট কৰি দিছোঁ তেওঁলোকে আমাৰ মানুহ নহয় আমাৰ সুৰেশ তাঁতী ডাঙৰীয়াই আমি প্ৰেছ বিবৃতি আমি পালোঁ যে তেখেতে 3জন ব্যক্তিৰ নাম কৈছিল আমাৰ D.K. চৌহান লগতে বেদভূষণ চৌহান বিপিন চৌহান এওঁলোকক মানে UPPL সজাই তেখেতে যোৱাকালি তেওঁলোকৰ ওপৰত এটা এজাহাৰ দিয়া বুলি মানে মন্তব্য প্ৰকাশ কৰে আচলতে D.K. চৌহান ডাঙৰীয়াক আমি এজন সাংবাদিক বুলিহে আমি জানো ৰাইজে সেই হিচাপে জানে আৰু বেদভূষণ চৌহান আৰু বিপিন চৌহান কোনো আমাৰ বা D.K. চৌহান আমাৰ ব্লক বা আমাৰ ডিষ্ট্ৰিক্ট UPPL বা আমাৰ মানে প্ৰাইমাৰী মানে সাধাৰণ সদস্যও তেওঁলোক নহয় অলৰেডি ইয়াত মানে এটা মানে যি দেখা পালোঁ মানে কোন পাৰ্টিৰ ব্যক্তিক ইয়াতে আনি আমি তেওঁলোকক নাজানোৱেই তেওঁলোকক আমাৰ UPPLৰ সদস্য সজাই তেওঁলোকে মানে আমাৰ সুৰেশ তাঁতী ডাঙৰীয়াই কৈ আছে এইটো বহুত ডাঙৰ ভুল কৰি আছে মানে ভৱিষ্যতত তেওঁলোকৰ মানে কিবা ঘৰুৱা কাৰ্য হ'ব পাৰে ঘৰুৱা কাৰ্য লৈ তেওঁলোকৰ 3জনৰ ওপৰত তেওঁ এজাহাৰ মানে কেছ ৰুজু কৰিব পাৰে কিন্তু তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু তেওঁ ভৱিষ্যতত মানে বেলেগ দলৰ কৰ্মীক UPPL দলৰ মানে সদস্য সজাই যাতে আহি থকা দিনত তেওঁ এনেধৰণৰ মন্তব্য নিদিয়ে তাৰ কাৰণে তেখেতক সকিয়ানি দিছোঁ আৰু লগতে তেখেতে এটা কথা কৈছিল আমাৰ মানে সেল্ফ হেল্প গ্ৰুপ আত্মসহায়ক গোট আৰু এটা কথা কৈছিল আত্মসহায়ক গোট কিমান আছে নাজানে লিখে বুলি এইটো হাস্যকৰ কথা আজিকালি অনলাইনৰ দিন মোবাইল টিপিলে চবে মানে পোৱা যায় তেখেতে কিজানি নিজেই এই বস্তু পাহৰি গৈছে যে সেল্ফ হেল্প গ্ৰুপত তেখেতে কৈছে আমি 5,000 টকা দিয়া আমাৰ ব্যৱস্থা আছে আমাৰ অলৰেডি বিটিআৰ চুক্তিৰ যোগেদি এইটো 75,000 টকাকৈ দিয়া এটা ব্যৱস্থা অলৰেডি কৰা আছে এইটোত মানে তেওঁ জানে না নাজানে তেওঁ মানে এইটো আমি মানে এটা মানে হাস্যকৰ কথা তাত আৰু কথা আছে তেওঁ যে চাকৰি দিম বুলি আমাৰ UPPLৰ সদস্যসকলে মানে নথি পত্ৰ সংগ্ৰহ কৰা বুলি তেওঁ এটা অভিযোগ দিছে আমিতো চাকৰি দিয়া কোন আমাৰ কথা হ'ল UPPLৰ মেইন উদ্দেশ্য হ'ল 1 ভোট 1 চেঞ্জ 1 জব আমাৰ মানে নিবনুৱা সমস্যা সমাধান আৰু সংস্থাপন দিয়াৰ দায়িত্ব আমাৰ থাকিব স্পষ্ট কথা আছে আৰু যি ধৰণে তেওঁ জাহা তাহা এইবিলাক মানে প্ৰেছ মিডিয়াত বকি আছে যাতে আহি থকা দিনত আমাৰ MCLA সুৰেশ তাঁতী ডাঙৰীয়াই একদম ভালদৰে চিন্তা চৰ্চা কৰি মানুহজন কোন দলৰ হয় মানে চিনাকি লৈহে তেওঁ যাতে কয় তাৰ কাৰণে মই তেখেতক এটা সকিয়ানি দিছোঁ তো আৰু মই বেছি ক'বও বিচৰা নাই আমাৰ লক্ষ্য উদ্দেশ্য হ'ল 1 ভোট 1 চেঞ্জ 1 জব আমি মানে নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ ইয়াত মানে কোনো সন্দেহজনক